যে সিনিয়র যিবিলাক জার্নালিস্ট মানে প্রত্যেক বছরে পাঁচজনকে মানে 60 বছর অধিক যিবিলাক সিনিয়র জার্নালিস্ট তেখেতসকলক মানে সাহায্য দিয়ার কথা আছিলে ইয়াতো তেখেতসকলে বাজেটত উল্লেখ কৰাটো আমি দেখিবলৈ নাপালোঁ 230 কোটিতকৈ অধিক পইচাটো মানে আনস্পেণ্ড হৈ আছে ইয়াতে বুজা যায় যে তেখেতসকলে যিমানেই যিয়ে নহওক উন্নয়নৰ কথা কৈ উন্নয়নৰ শ্লোগান কৈ থকা সেই চৰকাৰখনে ইয়াতে ব্যৰ্থ হোৱাটো বুজাইছে সকলোকে মানে আন্তৰিক নমস্কাৰ যাচিছোঁ আজি যেটো আমাৰ বাজেট সেশন চলি আছে 2025 আৰু 26 সেই বাজেটখন আমি পালোঁ আজি বিভিন্ন ধৰণৰ বাজেটৰ যোগেদি আমি কথাবিলাক উত্থাপন কৰা হৈছে ইয়াত যেটো মই উত্থাপন কৰিছিলোঁ যে বৰ্তমান আমাৰ সকলো দিগত বহুত উন্নয়নৰ কথা কৈ থাকে সেই বাজেটত দেখিব পালোঁ যে এই বছৰত মানে 2023 আৰু 24 আৰু 24-25 টোটেল মিলাই 230 কোটিতকৈ অধিক পইচাটো মানে আনস্পেণ্ড হৈ আছে ইয়াতে বুজা যায় যে তেখেতসকলে যিমানেই যিয়ে নহওক উন্নয়নৰ কথা কৈ উন্নয়নৰ শ্লোগান কৈ থকা সেই চৰকাৰখনে ইয়াতে ব্যৰ্থ হোৱাটো বুজাইছে আৰু ইয়াতে লগত মই মানে নিজৰ কথাবিলাক ক'ব বিচাৰিছোঁ যে বৰ্তমান টোটেল আমাৰ BTCত শনিপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টত টোটেল 60খন গাঁও অলৰেডি অন্তৰ্ভুক্ত কৰা হৈ গ'ল সেই 60খন গাঁওটো অন্তৰ্ভুক্ত কৰাৰ পিছতো এই 60খন গাঁৱৰ উন্নয়নৰ দিগত এটাও বাজেট ধৰা নহ'ল কাৰণ ইয়াত উল্লেখ কৰা হৈছে যে টোটেল 420টা BCDCৰ কথাই উল্লেখ কৰা হৈ আছে ইয়াৰ কাৰণে আমি খুব দুখ লগা কথা তেখেতসকলৰ যিটো আগৰ পৰা যিবিলাক মানে সুবিধা পাই আছিলে পঞ্চায়তী যোগেদি যিবিলাক সুবিধা পাই আছিলে তেখেতসকলে পঞ্চায়ত ভোটো দিব নাপালে আৰু ইফালে যদি চাব যায় যদি BTCত তেখেতৰ অন্তৰ্ভুক্তৰ কথাও কৈ আছে এই কথাটো চাই আজিলৈকে তেখেতসকলে এইটো সাইডৰ পৰা বঞ্চিত হৈ আছে ইয়াতে বুজা যায় তেখেতসকলে চাৰি মানে পালৰ পৰা বঞ্চিত হোৱাটো তেখেতসকল হৈ আছে ইয়াৰ কাৰণে সেই চৰকাৰৰ বাজেটৰ যিটো আমি যেনেকা ধৰণৰ আশা কৰিছিলোঁ আমি ঠিক তেনেকা ধৰণৰ আশা আমি দেখিব নাপালোঁ আৰু ইয়াত আৰু মই উল্লেখ কৰিছিলোঁ যে আমাৰ তেখেতসকলে যিটো বৰ্তমান চৰকাৰখনে সাংবাদিকসকলৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধাৰ কথাবিলাক কৈ আছিলে কিন্তু আজি দেখিলোঁ মই শিৱ মহোদয়ৰ ওচৰত কথাটো উত্থাপন কৰিলোঁ যে সিনিয়ৰ যিবিলাক জাৰ্নালিষ্ট মানে প্ৰত্যেক বছৰে পাঁচজনকে মানে 60 বছৰ অধিক যিবিলাক সিনিয়ৰ জাৰ্নালিষ্ট তেখেতসকলক মানে সাহায্য দিয়াৰ কথা আছিলে ইয়াতো তেখেতসকলে বাজেটত উল্লেখ কৰাটো আমি দেখিবলৈ নাপালোঁ আৰু এনেকুৱা ধৰণৰ 10 কোটি টকা যেটো প্ৰত্যেক তেখেতসকলে মানে জাৰ্নালিষ্টসকলৰ কাৰণে মানে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বা মানে আমাৰ এই BTC হেডকোৱাৰ্টাৰত যে জাৰ্নালিষ্টসকলৰ কাৰণে কলনী হেডকোৱাৰ্টাৰ বনোৱাৰ কথা আছিলে সি মানে এইটোও মই দেখিবলৈ নাপালোঁ মানে তাৰপিছত জাৰ্নালিষ্টসকলৰ কাৰণে ইঞ্চুৰেঞ্চৰ কথাও ইয়াত মানে উল্লেখ কৰা হৈছিলে সম্পূৰ্ণভাৱে তেখেতসকলৰ মাত্ৰ কথাটি ফুল জাৰি মাৰি এই 5 বছৰৰ যিটো বাজেট অলৰেডি এইটো লাষ্ট বাজেট সেই লাষ্ট বাজেটৰ উল্লেখ কৰাটো দেখিব নাপালোঁ ইয়াৰ কাৰণে খুব দুখ লগা কথা ইয়াৰ কাৰণে সেই বাজেটখন আমাৰ কাৰণে যিমান গ্ৰহণযোগ্য আছিলে ঠিক তেনেকুৱা ধৰণৰ সেই বাজেটখন আমি দেখিবলৈ নাপালোঁ আৰু কথাটো হ'ল যিবিলাক মানে শান্তি চুক্তিৰ কথাবিলাক কৈ থাকে সকলোৱে জানে সেই BTR চুক্তিটো কাৰ যোগেদি হৈ আছে যিবিলাক মানে প্ৰাক্তন NDB সকলৰ কাৰণে ৰিহেবিলিটেশ্যনৰ কথা আছিলে আজি দেখিব পালোঁ যে আজি ডেটত প্ৰাক্তন NDB সকলৰ কাৰণে ইয়াত কোনো এটা আমি মানে ৰিহেবিলিটেশ্যনৰ কাৰণে বাজেট মানে দিয়াটো দেখিবলৈ নাপালোঁ ইয়াৰ কাৰণে দুখ পাইছোঁ যে ইমান কষ্ট সংগ্ৰাম কৰাৰ পিছত শান্তি চুক্তিৰ নামত আহাখিনি আজিলৈকে তেখেতসকলে ৰিহেবিলিটেশ্যন কিছুমানে নাপালে আৰু যিবিলাক মাৰ্টিয়াছসকলে যি ধৰণৰ পাব লাগিছিলে ঠিক তেনেকুৱা ধৰণৰ নাপালে ইয়াৰ কাৰণে এইটো ক'ব বিচাৰিছোঁ যে তেখেতসকলে যিমানেই কথা কওক আজিৰ ডেটত বহুত উন্নয়নৰ কথা কওক কিন্তু আজিৰ ডেটত একো কাম কৰিব পৰা নাই বৰ্তমান আমাৰ NDB সকলৰ যিবিলাক সা সুবিধা দিয়াৰ কথা কৈ আছিলে কিছুমানে আজিলৈকে 5 লাখ টকা 4 লাখ টকাকৈ যিবিলাক মানে গ্ৰেনি এড পাব লগা আছিলে কিছুমানে নাপালে কিছুমানে পালে আৰু যিবিলাক আধৰুৱা হৈ আছে তেখেতৰ কিবা এটা ব্যৱস্থা ল'ব লাগিছিলে সেই বাজেটত আমি দেখিবলৈ নাপালোঁ ইয়াৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিম ৰাইজে ইয়াত মানে বিবেচনা কৰিব লাগে ৰাইজে ইয়াৰ ওপৰত বিবেচনা কৰিব লাগে সেই চৰকাৰখনে সঁচাকৈ সফল কাম কৰিব পাৰিছে না ব্যৰ্থ তেখেতসকলে কাম কৰিছে ইয়াৰ কাৰণে মই এইটো কথাটো ক'ব বিচাৰিম যে বিভিন্ন দিগত বহুত উন্নয়নৰ কথা কয় এই কথাবিলাক আজিলৈকে একো কাম কৰিব পৰা নাই আৰু মই এটা উত্থাপন কৰিছিলোঁ যে আমাৰ ধনশিৰি ডিভিজন ফৰেষ্টৰ আণ্ডাৰত যিমান বাল্লু পাটৰ অলৰেডি আমাৰ মানে বন্ধ হৈ আছে সম্পূৰ্ণভাৱে আমাৰ মহলবিলাক বন্ধ হৈ আছে সেই কথাটো মই উত্থাপন কৰিছিলোঁ